বান্ধৱীসকল, আজি আমি নতুন ইউটিউব চেনেল জিতু শইকীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কৰ্দৈ আৰু গৰৈ মাছ দি পোৰা পিটিকা কৰি কেনেকৈ খাব লাগে আমি তাকে দেখাবলৈ আগবাঢ়িছোঁ। এতিয়া আমি যাওঁ গৰৈ মাছ আৰু কৰ্দৈ পোৰা পিটিকা কৰিবলৈ। এতিয়া আমি কৰ্দৈটো পুৰি ল'ম। প্ৰথমতে এতিয়া আমি গৰৈ মাছটো পুৰিম। গৰৈ মাছ আৰু কৰ্দৈ পোৰা প্ৰায় হৈ গৈছে। আমি এতিয়া এইটো ওপৰৰ বাকলিটো অলপ গুচাই ল'ম। নুগুচালেও হয়, হ'লেও আৰু দেখিবলৈ অলপ ধুনীয়া কৰি লওঁ। আমি এতিয়া মাছটো পেটুটো গুচাই লওঁ। পেটুটো দিও খাব পাৰি, কিন্তু খাবলৈ অলপ বেয়া লাগে। কাৰেণ্টত উলিয়াই ল'লে বেছি ভাল হয়। এতিয়া আমি কৰ্দৈটো পেটুটো এৰুৱাই ইয়াত দিওঁ। তাৰ মাংসটো এৰাই নিজেই আহিব অৱশ্যে। আপোনালোকেও বনাই খাই চাব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো টিপি দিব। নতুন আপোনালোকে ভিডিঅ' পাই থাকিব। আপোনালোকে ইয়াত অলপ মিঠাতেল দিব। পাৰিলে ধনিয়া পাত দুখিলামানো দিলে ভাল হয়, কিন্তু এতিয়া মোৰ ধনিয়া অনা হৈ নাই, ঘৰতো কৰা নাই। জলকীয়া দিব, আন্দাজমতে নিমখ দিব। জলকীয়াও আন্দাজমতে দিব। পুৰি পিটিকি খাই চাবচোন কিমান মজা লাগে। আমি এতিয়া ভাতৰ সৈতে পৰিৱেশন কৰিম। আমি মানুহ দুজনহে খাওঁ, সেইটো কাৰণে আমি এতিয়া অলপ পৰিমাণটো কমতিকৈ দিছোঁ। আপোনালোকে বেছিকৈ দি ল'ব। কৰ্দৈ মাছটো সৰহ হ'লে ভাল আৰু অলপ মুখত জুতিও লাগে, খায়ো ভাল পাব ৰাইজে। এতিয়া আমাৰ ৰেডি হৈছে। আমি এতিয়া ভাতৰ সৈতে পৰিৱেশন কৰিম।
পিটিকা অকণমান টেষ্ট কৰি লওঁ। মজা টেষ্ট। ইয়াৰ অকণমান টেষ্ট কৰি লওঁ ভাজিটো। ফুলকবি চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, বেল আইকনটো টিপি দিব। থেংক ইউ। বাই বাই।